অঁ ডাঙৰীয়া আপোনাৰ স্বাস্থ্য ভাল নাছিলে নহয় ডক্টৰ তাত গৈছিলে নেকি ডাক্তৰৰ তাত গেছিলোঁ গেলে কি হ'ব হে তাৰ মানে ডাক্তৰ তাত গেলোঁ আৰু আজিকালি সেই ইংৰাজী কথাগিলা নাজানিলে অলপ অসুবিধা হয় দিয়ে আৰু তাৰমানে কথাগিলা এনেকৈ হ'ল তাৰমানে মই ডাক্তৰৰ তাক গেলোঁ আৰু মোৰ বেমাৰৰ বিষয়ে বোলে কি হৈছে তোমাৰ এই মাথাৰ বিষ কিবা মানে ডায়েৰিয়া ডিচেণ্টেৰি এইগিলাখান আৰু এই মানে বিতংকে কৈছোঁ আৰু তাৰমানে ডাক্তৰে ক'লাক হেৰি নহয় তাৰমানে কিবা এখন ৰিচিপ্ট এখন লিখি দিলে তাৰমানে প্ৰেছক্ৰিপশ্যন নে কি বুলি কয় সেইগিলা লিখি দিলে তাৰপৰা ঔষধ কেইটামান দিলে ক'লে বোলে বিফৰ বোলে আফটাৰ মিল আৰু আফটাৰ মিল তাৰমানে মই চিন্তা কৰিলোঁ এইগিলা কি বোলে মিলৰ আগত খাবা আৰু মিলৰ পাছত 6 ঘণ্টাৰ পিছত বোলে মিলৰ পাছত আহি পেলাই ঘৰত পালোঁ ঘৰত পাই পেলাই ক'লোঁ হেৰি নহয় চিন্তা কৰিছোঁ মিল কি ডাঙৰ মিল এগিলে মিলৰ কথা ডাঙৰ কথা এটা হ'ল চৌ মিলে নে ৰাইচ মিলে আৰু এটা কথা চিন্তা কৰিছোঁ আমাৰ তাততো ইয়াতে ডাঙৰ মিল নাই আৰু লোকৰ তাত পুৱাই যদি মিলক গেলে সেই খোলাবাৰী লৈ খাদাহে দিব দিয়া গেলেতো নহ'ব দিয়ক তাৰমানে কথাগিলা এনেকৈ আৰু চিন্তা কৰি দুদিনমান থাকলোঁ আৰু তাৰপিছত আৰু ক্ৰমাৎ তাৰমানে বেমাৰ বাঢ়িয়ে আছে আৰু কি কৰিম উপায় নাই আৰু আগবাৰ আকৌ গেলোঁ তাৰমানে ডাক্তৰৰ তাত গৈ পেলাই তাক কৈছোঁ ছাৰ এই মিলক তাৰমানে মিলৰ আফটাৰ মিল এগিলাখান বাদ দিয়ক ছাৰ যি দিয়ক কথাগিলা বজাই দিয়ক তাৰমানে মিলক আমাৰ তাতে মিলৰ অসুবিধা ডাঙৰ মিল নাই চৌ মিল আৰু লোকৰ মিলত যাই পেলাই মানে এইটো অলপ দিগদাৰ হয় মস্ত হয় ডাক্তৰে ক'লাক সেই কিহৰ মিলৰ কথা কোৱা হে কথাগিলা ভালকৈ বজাই দিয়ক তাৰপিছত আৰু ডাক্তৰে ক'লাক মিল মানে হ'ল তুমি কিবা আহাৰ খোৱাৰ আগত তাৰমানে 2 চামুচ কৰি পেলাই খালী পেটত খোৱা আৰু 6 ঘণ্টাৰ পিছত তুমি তাৰমানে কিবা খোৱাৰ পিছত এই আহাৰ খাবা সেইকাৰণে মানে ইংৰাজী জানিব লাগে তুমি ইংৰাজী নাজানা আৰু কথাগিলা ভালকৈ সুধি পুচি ল'ব লাগে কথাগিলা সেনেকৈ কথা আৰু তাৰমানে অৱস্থা খাৰাপ আৰু তাৰমানে উপায় নাই তাৰপিছত সেইগিলা বুজি পেলাইহে খাবৰ পিছত আৰু অলপ আৰু স্বাস্থ্য তাৰমানে অলপ উন্নতি হৈছে দিয়া সেইটো কাৰণে ধৰা এই নিৰিবিলি জেগাত আৰু পথাৰতে ৰৈ আছোঁ উপায় নাই আজিৰ যুগৰ তাৰমানে ডাঙৰ কথা ডাক্তৰে তাৰমানে ডাক্তৰো ব্যস্ত ডাক্তৰৰ সিমান দুখ নাই দিয়া কিন্তু ডক্তৰ সেইটো কাৰণে ইংৰাজী নাজানিলে কিছুমান অসুবিধা হয় আৰু দিয়া উপায় নাই আৰু কি কৰিব অলপ শান্তি পাইছোঁ দিয়া ঠিক আছে